আজি মই বনাবৰ বাবে লৈছোঁ আনাৰসৰ জাম আৰু আনাৰসৰ জাম বনাবৰ বাবে এইটো এটা মই আনাৰস লৈ লৈছোঁ। এইটো গোটাকৈ ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া মই ভালদৰে আনাৰসটো কাটি ল'ম। এয়া মোৰ আনাৰসটো কাটি লোৱা হৈ গ'ল, মানে বাকলিটো গুচোৱা হৈ গ'ল। এয়া মই এতিয়া পিচ পিচ কৰি কাটি ল'ম। এয়া আনাৰসখিনি মই এনেদৰে পিচ পিচকৈ কাটি লৈছোঁ আৰু ইয়াতে মই এটা কথা কৈ দিওঁ, ইয়াৰ যিটো মাজৰ এনেকৈ ডাঠকৈ অকণমান থাকে, এই ডাঠখিনি মই মাজৰখিনি মানে কাটি দিম। ইয়াৰো কাটিব লাগিব। তেনেকৈ এতিয়া মই কাটি লওঁ আৰু লগতে পিচ পিচ সৰু সৰুকৈ মানে কাটি ল'ম। এয়া মই সৰু সৰু চাইজ কৰি এনেদৰে কাটি ল'লোঁ। এইখিনি আটাইখিনি কটা হৈ গ'ল। এতিয়া মই এটা মিক্সাৰ বাতি লৈছোঁ। মিক্সাৰ বাতিত এইখিনি দি লৈ এতিয়া মই এইখিনি পিচি ল'ম। গোটেইখিনি একেলগে দি দিয়া নাই, দুবাৰকৈ পিচিম। আৰু মই পিছোঁতে ইয়াত অকণো পানী নিদিওঁ। এয়া মোৰ আটাইখিনি পিছা হৈ গ'ল। এইখিনি এতিয়া মই এখন চেকনিৰ সহায়ত এইখিনি প্ৰথমে চেকি ল'ম। এয়া মই এখন চেকনিৰ সহায়ত চেকি ল'লোঁ আটাইখিনি। এইখিনি ইয়াতে মই এড কৰিম চেনি আৰু ইয়াত চেনিৰ পৰিমাণটো দিম মই ইয়াত এইখিনি যিমানখিনি মানে ৰস, ইয়াৰ আধা বাতি ৰস হৈছে, মানে ভৰ্তি হোৱা নাই, অকণমান বাকী। আৰু চেনিটো সেই সিমান পৰিমাণে দিম, তাতকৈ অলপ কম পৰিমাণে মানে। এয়া চেনি মই এটা কাঁচৰ বাতিৰ মানে ভৰ্তিকৈ লোৱা নাই, অলপ কমকৈ লৈছোঁ। এয়া চেনিৰ পৰিমাণ। এতিয়া মই গেছত এখন কেৰাহী এয়া উঠাই দিছোঁ। ইয়াতে মই যিখিনি চেনি লৈছিলোঁ, এই চেনিখিনি ইয়াতে এড কৰি দিছোঁ। এইখিনি আটাইখিনি চেনি ইয়াতে এড কৰি দিছোঁ। মিহলাই দিম এতিয়া। এয়া মই আটাইখিনি ৰস ইয়াতে দি দিলোঁ। এয়া গেছটো ল' ফ্লেমত ৰাখিছোঁ। ইয়াতে মই 3টা ইলাচি, এটা লং আৰু লগতে অকণমান ডালচেনি মই দি দিছোঁ। এয়া উতলি থাকোঁতে পিছুতেও দি দিব পাৰিম, মই যিহেতু পাহৰি গ'লোঁ সেইবাবে মই এতিয়া দিছোঁ। ইয়াৰ ছাইডৰ ফেনবিলাক, যিবিলাক ফেন ওলায়, সেই ফেনবিলাক আঁতৰাই দিব লাগে, তেতিয়া জামৰ কালাৰটো ধুনীয়া হয়। আৰু এয়া মই ফেনবিলাক আঁতৰাই দিছোঁ। এইখিনি গেছটো ল' ফ্লেমত, গেছটো ল' ফ্লেমত এনেদৰে মই লৰাই আছোঁ। এইখিনি অলপ ডাঠ লিখীয়া হ'ব লাগিব। এয়া অকণমান উতলিবলৈ দি আছোঁ। এইখিনি গেছটো ল' ফ্লেমত মই 5-6 মিনিট সময় এনেদৰে উতলিবলৈ দিছোঁ আৰু এয়া হৈ গৈছে। এতিয়া মই এইখিনি হৈছেনে নাই কেনেকৈ মই টেষ্ট কৰিম, আৰু তেন্তে আহকচোন চাওঁ। এয়া মই অকণমান ইয়াৰ পৰা লৈ লৈছোঁ এইকণ, আৰু ইয়াতে মই এখন প্লেটত এয়া মই ৰাখি দিছোঁ। আৰু জামখিনি মই এতিয়া চেঁচা হ'বলৈ দিম। এয়া মই চেঁচা হ'বলৈ দিলোঁ আৰু এনেকৈ মই প্লেটখন এনেকৈ দিছোঁ। এইখিনি গুচি অহা নাই, যিহেতু ডাঠ হৈ ৰখি আছে। এয়া হৈ গৈছে যিহেতু, এতিয়া মই গেছ অফ কৰি নমাই দিব পৰা হৈ গ'ল। এয়া জাম মোৰ ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই গেছ অফ কৰি দিওঁ। এয়া মই আনফালে এটা চিচাৰ বৈয়াম ভালদৰে ধুই, যাতে অকণো পানী লাগি নাথাকিব, এয়া মই এটা শুকুৱাই থৈ দিছোঁ সৰু চাইজৰ। এয়া মোৰ জাম ৰেডি হৈ গ'ল। এটা বাতিত মই এইখিনি কাঢ়ি দিলোঁ আটাইখিনি। এয়া এতিয়া মই এটা চিচাৰ বৈয়াম যিটো লৈছিলোঁ তাতে মই ভৰাই দিম। একেবাৰে চেঁচা হ'বলৈ নিদিওঁ, নহ'লে গোট মাৰি যাব। বটলটোত ভৰাই দিম এতিয়া। এয়া আজি মই বনোৱা জামখিনি ৰেডি হৈ গ'ল। এতিয়া মই এয়া এটা বৈয়ামত এনেদৰে ভৰাই দিলোঁ আৰু এইখিনি লগালগ ফ্ৰিজত ভৰাই নিদিব, অলপ সময় মানে চেঁচা হ'লে অলপ ৰাখিব ফ্ৰিজত। ইয়াতে অকণমান ভিনেগাৰ দিব পাৰে, মই ভিনেগাৰ দিয়া নাই, যিহেতু বহুত বেছি আমাৰ এনেও ৰেগুলাৰ খাই থকা হয়। যদি বহুত দিনলৈ ৰাখিব বিচাৰে তেন্তে ভিনেগাৰ অকণ দি থ'ব, তেতিয়া বহুত দিনলৈ ভাল হৈ থাকিব। আজিয়ে মই বনোৱা আনাৰসৰ জামৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি কেতিয়াবা আপোনালোকৰ ঘৰলৈ আনাৰস আনে, যদি টেঙা হয় তেন্তে এনেকৈ বনাই খাব, খুবেই ভাল লাগে।
আনাৰসটো নষ্টও নহয় আৰু খুব ধুনীয়া হয় খাবলৈও। আজি এই জামৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ, আৰু পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।